সুপ্ৰভাত আজিৰ দিনটো ৰাখিফল মই প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজী 30 ডিসেম্বৰ আৰু অসমীয়াৰ 13 পুহ শনিবাৰ আজি কৃষ্ণ তৃতীয়া আজি দীক্ষা আৰোগ্য স্নান আদিৰ দৰে শুভ কৰ্ম কৰিব পাৰে দিনৰ 7:36 পৰা 9:43লৈ আজি অমৃত যোগ আছে অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব দিনৰ 3:08 পৰা 4:39লৈ কোনো শুভ কৰ্মত হাত নিদিব কিয়নো এই সময়ত কালবেলা যোগ আছে আজি কাৰোবাৰ আইডৰিটো হলে 7 দিনে কান্তা যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে একন্ত হ'ব এতিয়া চাও হওক আজিৰ দিনটো ৰাশিফল সমূহ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাৰ্য কৰিব পাৰে আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিব নিজৰ খৰচৰ প্ৰতি অলপ মন দিয়াটো উচিত হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফলাফল পাব প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কাতৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰে আপোনাৰ বহুত লাভ হ'ব আপোনাৰ ব্যক্তিত্বৰ ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক তেওঁলোকে পৰ্যাপ্ত সময় নিদিয়াৰ বাবে অভিযোগ দিব পাৰে আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে আৰ্থিক ৰূপে সফল হ'বৰ বাবে আটা ৰুটি বনাই লৈ চৰাইক খাওক সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিক যাত্ৰা আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙো নকৰিব একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মনত শক্তি গোটাই লৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি ঊৰ্জা দি ভৰপূৰ থাকিব কিন্তু কামৰ বুজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব কোনোবা ধৰ্মীয় স্থান বা তেনেকুৱা সম্বন্ধীয় ঠাইত আদি যোৱাৰ সম্ভাৱনা আছে তুলা ৰাশিৰ জাতক জাতিকাসকলে সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক আজি কোনোবা আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে কিন্তু তেখেতক সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ হাস্যবোধৰ স্বভাৱে অন্যক আকৰ্ষিত কৰিব আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে সেয়েহে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয় সামাজিক উৎসৱত সহযোগ কৰাৰ এইটো আটাইতকৈ ভাল সুযোগ যি আপোনাৰ প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক টানিব আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব আৰ্থিকভাৱে আজি আপুনি সবল থাকিব গ্ৰহৰ নক্ষত্ৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুতো বাট দেখুৱাব যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে হয়তো বেয়া পাব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দৃষ্টিভংগীৰে চাব গ'লে আপোনাৰ আজি দিনটো ঠিক ঠাক যাব আজি আপোনাৰ ধন লাভ হ'ব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য আজি আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লওক ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিং হ'বলৈ সক্ষম হ'ব আপোনাৰ সাহসিকতাই আপোনাৰ প্ৰেমৰ কৃতকাৰ্য হোৱাত সহায় কৰিব আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলক আজি কামৰ অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে ঘৰত বহুদিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময়লৈ সম্পূৰ্ণ কৰিব পাৰিব গতিকে দিনটো ৰাখিব আজিলৈ ইমানেই কাইলৈ মই পুনৰ লহিম আমাৰ সিদ্ধান্তত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব সকলোৰে আজিৰ দিনটো শুভ হওক ধন্যবাদ